এটা ইন্টাৰেষ্টিং বস্তু যেটো এটো বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কিৰণ ব্লগছত। আজি আমি যাম গোলাঘাটৰ দেওপানী দুৰ্গা মন্দিৰ, যাক আমি ফিতাবন্ধা মন্দিৰ বুলিও জানো। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যোনসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। Open eye, feel the waves cut through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight. তো আহি পাই গ'লো হালদিবাৰী বুঢ়ীমাই মন্দিৰ। খুবেই পৰিচিত বুঢ়ীমাই মন্দিৰ। সকলো গ'লে গাড়ী চাড়ী ইয়াত ৰখাই পেলাই এপাৰ হ'লেও সোমাই যায়, দৰ্শন কৰি যায়। তো আপোনালোকে চাব পাৰে। Hold tight, dripping lights paint the sky. হালদিবাৰী বুঢ়ীমাই মন্দিৰত সোমালো, বহুত ভাল লাগিলে। এতিয়া বলক All because of you. Dripping lights paint the sky. Only you can make me feel alive. পাই গ'লোহি বোকাখাট। Make it last forever. Stop in time. Yeah, I'm surrendering. Hold tight, chemicals collide. Hold tight, dripping lights paint the sky. All because of you. Dripping lights paint the তো আহি পাই গ'লোহি নামবৰ হাবি। বহুত বেয়া ৰাস্তা, আৰু 20 কিলোমিটাৰমান যাব লাগিব নামবৰ হাবি পাৰ হ'বলৈ। তাৰপিছত আৰু দেওপানী মন্দিৰলৈ কিমানমান দূৰ হ'ব? 35-40 কিলোমিটাৰ। 35-40 মান হ'ব ন? তেন্তে ব'লক দেওপানী মন্দিৰলৈ যাওঁ। only you. So ফাইনেলি পাই গ'লো দেওপানী দুৰ্গা মন্দিৰ। আপোনালোকে চাব পাৰে বহুত মানুহ আহিছে। তো ইয়াতে ফিতাও লৈ লওক। ভিতৰত সোমাই এতিয়া ব'লক অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। এয়াই দেওপানী দুৰ্গা মন্দিৰ, সেয়া দুৰ্গা মন্দিৰ। আৰু ইয়াতে ফিতা বন্ধা হয়, তো আৰু তাত চাকি দিয়া হয়। আনি ল'লো ফিতা। তো এতিয়া চাওক, ইয়াতে গোটেই চবতে গছবিলাকত একদম মানে ফিতা। আৰু এতিয়া মেইনলি আগতে এজোপা গছ নে দুজোপা আছিলে, এতিয়া চব গছতে বান্ধা হৈ গ'ল চব।
বহুত ভাল লাগিলে আৰু আপোনালোকে এফালে চাওক সকলো চব গছতে কেৱল মাত্ৰ ফিতাই দেখিবলৈ পাব এটা ইণ্টাৰেষ্টিং বস্তু যিটো হ'ল এইটো কি কওঁ কিমান ডাঙৰ এইটো হৈছে ৰামবেল বেল দেখুৱালোঁ আৰু আগত কিবা কিবি আছে আৰু দেখুৱাবলৈ অলপ চেষ্টা কৰোঁ ব'লক তাতে মানে মন্দিৰৰ পুখুৰীটোত মানে বহুত ডাঙৰ ডাঙৰ মাছ আছে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰোঁ ব'লক চাওক আপোনালোকে বহুত ডাঙৰ মাগুৰ মাছ এইটো ইয়াত আহি পেলাই আপোনালোকে সময় পেলাই আহিব বহুত মানুহ হৈছে মানে আৰু চাওক এতিয়াও দোকানবিলাক বহুত মানুহ হৈছে এতিয়াও মানুহ আহি আছে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো কিৰণ ব্লগছ ছাবস্ক্ৰাইব কৰিব তো আজিলৈ বাই বাই লগ পাম নেক্সট ব্লগত